हाई फ्रेंड्स वेलकम टू माय चैनल फ्रेंड्स आज भिडिओत मैं आपलोকৰ ওচৰত এনেকৈ এটা ইউনিক ওয়েবসাইট লৈ আহিছো যি ওয়েবসাইটৰ সহায়ত আপোনালোকে যিকোনো ফটোৰ বেকগ্ৰাউণ্ড এটা ক্লিকতে ইৰেজ কৰিব পাৰিব। হয় फ्रेंड्स এটা ক্লিকতে ইৰেজ কৰিব পাৰিব। সো फ्रेंड्स সময় নষ্ট নকৰাকৈ বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ। सो फ्रेंड्स प्रथमते ब्राउजार এটা অন কৰি ল'ব। ব্ৰাউজাৰটো অন কৰাৰ পিছত আপুনি নিউ টেব লৈ ল'ব। মই নিউ টেব লৈ লওঁ, আপোনালোকৰ ব্ৰাউজাৰটো অন কৰিলে হ'ল। তাত আপুনি লিখিব বেকগ্ৰাউণ্ড ৰিমুভাৰ মিলি সাৰ্চ মাৰি দিব। এতিয়া চাব সেই পেজটো আহি পৰিব বেকগ্ৰাউণ্ড ৰিমুভাৰৰ পেজটো আহিছে। ইয়াত আপুনি প্ৰথম ইউআৰএলটো দেখিছে, ইয়াত মই হাইলাইট কৰি দিছোঁ। এই প্ৰথম ইউআৰএলটো তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত চাব फ्रेंड्स নতুনকৈ এটা পেজ ওলাই আহিব। এতিয়া এই পেজটো আপুনি দেখিছে, ইয়াত আপলোড ইমেজ বুলি লিখা আছে দেখিছে। এই আপলোড ইমেজত আপুনি ক্লিক কৰিব। যোনটো ফটোটো আপুনি বেকগ্ৰাউণ্ডটো ইৰেজ কৰিব বিচাৰে সেই ফটোটো ইয়াত আপলোড কৰিব লাগিব। সো আপলোড ইমেজত মই ক্লিক কৰি দিওঁ। ক্লিক কৰাৰ পিছত এটা নতুনকৈ পপআপ আহি পৰিব। চাব फ्रेंड्स নতুনকৈ এটা পপআপ আহি পৰিছে। ইয়াত আপুনি যোনটো ফটো বেকগ্ৰাউণ্ড ইৰেজ কৰিব বিচাৰে সেই ফটোটো আপুনি সিলেক্ট কৰি ওপেন কৰি দিব। ইয়াত মই এইটো ফটোৰ বেকগ্ৰাউণ্ডটো ইৰেজ কৰিব দেখাই দি আছোঁ, সিলেক্ট কৰিছোঁ। এতিয়া ইয়াত ফটোটো মোৰ আপলোডিং হৈ আছে। সো फ्रेंड्स অলপ সময় লয়, ফটোটোৰ কোৱালিটি আৰু সাইজ অনুযায়ী ফটোটোৰ আপলোডিঙত সময় লয়। সো फ्रेंड्स ভিডিওটো যদি ভাল লাগে লাইক কৰিব, চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিওটো চাই তেওঁলোকেও তেওঁলোকৰ ফটোবিলাকৰ বেকগ্ৰাউণ্ডটো অতি সহজতে ইৰেজ কৰিব পাৰে। সো फ्रेंड्स আপোনালোকে দেখিছে এতিয়া এই ফটোটো বেকগ্ৰাউণ্ডটো ইৰেজ হৈ গ'ল। সো এই ফটোটো মই এতিয়া ডাউনলোড কৰোঁ। ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰি লওঁ। ডাউনলোড হৈ আছে মোৰ ফটোটো ডাউনলোড হৈ গ'ল। সো এতিয়া মই ফটোটো আপোনালোকক দেখুৱাই আছোঁ। সো এই ফটোটো মই এতিয়া আপোনালোকে দেখিব পাইছে, ফটোটোৰ বেকগ্ৰাউণ্ডটো ইৰেজ হৈ গ'ল। ইয়াক মই ফটোশ্বপত গৈ এনে বেলেগ এটা কিবা এটা বেকগ্ৰাউণ্ড দি চেক কৰি দেখুৱাই দিম আপোনালোকক বেকগ্ৰাউণ্ডটো ইৰেজ হৈছে নাই। সো মই এতিয়া ফটোশ্বপটো অন কৰি লওঁ, অলপ সময় ৰখি দিওঁ। মোৰ ফটোশ্বপটো অন হৈ আছে। সো মোৰ ফটোশ্বপটো অন হৈ গ'ল। এতিয়া আপোনালোকে দেখিছে ইয়াত মোৰ ফটোটো আহিছে। মই এতিয়া বেকগ্ৰাউণ্ড ফটো এটা লৈ লওঁ। বেকগ্ৰাউণ্ড ফটো এটা লৈ আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰা হৈছে নে নাই, বা এইটো বেকগ্ৰাউণ্ডটো চেঞ্জ হ'ল নে নাই দেখুৱাই দি আছোঁ। চাব মই ফটোটো ইয়াত দি দিছোঁ। সব फ्रेंड्स এনেকৈ আপোনালোকে যিকোনো ফটো এটাৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব অতি সহজতে। এতিয়া মই আৰু এটা পেজ এনে লৈছোঁ, এটা ব্লেংক পেজটো লৈ মই দেখুৱাই দিছোঁ। ইয়াতো ধাৰি দেখুৱাই দি আছোঁ মানে ফটোটো। এতিয়া চাওক এইটো পেজ হ'ল। ইয়াৰ বেকগ্ৰাউণ্ডটো আপোনালোকে যি বেকগ্ৰাউণ্ডটো দিব পাৰে, এইটো আপোনালোকৰ ইচ্ছামতে দিলে হ'ল। মই ইয়াৰ বেকগ্ৰাউণ্ডটো অকণমান চেঞ্জ কৰি দেখুৱাই দিছোঁ, দেখিবলৈ ভাল লাগিব। সাইজটো অলপমান মিলাই দিওঁ, দেখিবলৈ ভাল লাগিব। এতিয়া দেখিছে फ्रेंड्स এতিয়া এইটো ফটোটো বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গৈছে। সো फ्रेंड्स আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছোঁ। ভিডিওটো যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। জয় আই অসম।